বিহুৰে বিৰিণা ঐ পাতে সমনীয়া ঐ বিহুৰে বিৰিণা ঐ পাত এই বিহু থাকে মানে ঐ বিহুকে বিনা বা ঐ বিহু গ'লে বিনা বাকা। সকলোকে নমস্কাৰ জনাই মই লক্ষ্মী সিংহাই আজি এটা নতুন ভিডিঅ'লৈ আগবাঢ়িছোঁ। মই উপস্থিত আছোঁ বঙাইগাঁও ৰবীন্দ্ৰ ভৱনত আৰু মই আহিছোঁ আজি বিহুৰে বিৰিণা বৰ বিহুৱতী অডিশ্যনত। আৰু অডিশ্যনৰ সোমাই এয়া পৰিৱেশটো চাওকচোন, ৰবীন্দ্ৰ ভৱনৰ বঙাইগাঁও ৰবীন্দ্ৰ ভৱনৰ ভিতৰৰ এয়া পৰিৱেশ। তেওঁলোকে জাজেছসকলে তেওঁলোকে ডিছকাছ কৰি আছে কেনেকুৱা ধৰণে কেনেকুৱাভাৱে তেওঁলোকে আমাক এটা শ্বেয় দিব আৰু সেই শ্বেয়তে আমি কেনেদৰে আমাৰ নিজৰ বেষ্ট পাৰফৰ্মেঞ্চ দিব পাৰোঁ। আৰু তেওঁলোকে সেইটোৱে অডিশ্যন ল'ব বৰ বিহুৱতীত আৰু মায়ে আমাৰ সকলোবোৰ ভিডিঅ'খিনি আমাৰ এনেদৰে দেখুৱাই আছে আৰু আমি গ'লোঁ নাচিবৰ বাবে। আৰু বহুতখিনি পাৰ্টিচিপেণ্ট আছিল ইয়াতে, ভালকৈ দেখুৱাব নোৱাৰিলোঁ কাৰণ কি মোবাইলটো ভিতৰলৈ নিব নোৱাৰিলোঁ, যিহেতুকে মায়ে বাহিৰৰ পৰাই গোটেইখিনি দেখুৱাই আছে। ইয়াতে 3জন জাজেছ বহি আছে, তাৰপিছত কেমেৰামেন বাকী সকলোবোৰ একে কোৰিঅ'গ্ৰাফাৰ কিবা আৰু বাহিৰৰ পৰা অহা বহুতো লোক আৰু ৰবীন্দ্ৰ ভৱনত লাহে লাহে আৰু বহুতো অতিথি আহি ইয়াত জমা হৈছেহি আৰু সকলোবোৰ আৰু আৰম্ভ হোৱা নাই আৰু তেওঁলোকে ঢুলীয়াসকলে কি দিব কি নিদিব তাকে ডিছকাছ কৰি আছে। আহকচোন চাওঁ শেষলৈকে ভিডিঅ'টো। আৰু ভিডিঅ'লৈ গ'লোঁ, গৈ পেলাই যেতিয়া বাহিৰলৈ চাইছোঁ ইমান নাৰ্ভাছ ফিল কৰি আছিলোঁ। আৰু ক'বলৈ হ'লে অডিশ্যন হিচাপে মোৰ এইটো প্ৰথম অডিশ্যন আছিল। তাৰপিছত আমাৰ অডিশ্যন দিয়াৰ পিছত বহুতো নিজৰ বেষ্টটো দিবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত সকলো যিমানখিনি আমাৰ পাৰ্টিচিপেণ্ট আছিল গোটেইখিনিয়ে একেলগতে ফটোশ্বুটকেইটা কৰিলোঁ। তাৰপিছত আমি লাহে লাহে ঘৰা ঘৰি সকলোৱে গুচি আহিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।